এদিনাখনৰ কথা। কাঞ্চন, মৌগুটি আৰু ৰাগ তিনিওটা বহি পিকনিক খাবলৈ যোৱাৰ কথা পাতি আছিল। মৌগুটিয়ে ক'লে, আমি এইবাৰ চেঁচাত পিকনিক খাব যাওঁ ব'লা, বহুত ভাল লাগিব, বহুত ধুনীয়া জেগা। তেতিয়া ৰাগে ক'লে, আমি এইবাৰ দুৰপাঙত পিকনিক খাব যাওঁ আকৌ, তাত বেছি ভাল লাগিব, বহুত ধুনীয়া জেগা দুৰপাং। তেতিয়া মৌগুটিয়ে আকৌ ক'লে, নহয় চেঁচালৈ যাম, আৰু তাত ৱাটাৰফলো আছে। এনেকৈ দুয়োটাই কথা পাতি থাকোঁতে মাজতে কাঞ্চনে মাত দিলে, নহয়, এইবাৰ আমি দিক্ৰং নদীৰ পাৰত পিকনিক খাব যাম আৰু নাইট কেম্পিং কৰিম, ভাল লাগিব। এই বুলি তিনিওটা ঘৰলৈ গ'লগৈ। সেইদিনা আছিল শনিবাৰ। দেওবাৰে সিহঁতৰ স্কুল বন্ধ, সেইবাবে শনিবাৰে ৰাতি কেম্পিং কৰিবলৈ বুলি সিদ্ধান্ত কৰিলে। আবেলি প্ৰায় 4মান বজাত তিনিওটাই ঘৰৰ পৰা নিজৰ নিজৰ সা সামগ্ৰী বেগ আদিবোৰ লৈ নদীৰ পাৰলৈ গৈ আছিল। সিহঁতে তিনিওটাই কথা পাতি কেম্পত কি কৰিব, কি খাব, কোনে জুই জ্বলাব, সকলোবোৰ পাতি তিনিওটা গৈ আছিল। ৰাতি হ'লগৈ। তিনিওটাই নিজৰ নিজৰ সামগ্ৰী বেগ আদিবোৰ লৈ নদীলৈ বুলি গৈ আছিল। অৱশেষত তিনিওটা গৈ নদীৰ পাৰ পালেগৈ আৰু নদীৰ পাৰৰে এডোখৰ ভাল ওখ ঠাইত সিহঁতে কেম্প পাতিম বুলি সিদ্ধান্ত ল'লে। সিহঁতে ঠাইডোখৰ ভালকৈ চালে আৰু এজোপা গছৰ তলতে কেম্প পাতিম বুলি সিদ্ধান্ত ল'লে। তিনিওটাই হাতে কামে লাগি কেম্পটো সাজি উলিয়ালে। তিনিওটাই নিজৰ বস্তুবোৰ এটা এটাকৈ উলিয়াই কেম্পৰ ভিতৰত নি থ'লে। কাঞ্চনে তাৰ নিজৰ বস্তুবোৰ চিজিল কৰি আছিল। ৰাগ মৌগুটি মিলি জুই ধৰিলে। কাঞ্চন আৰু মৌগুটিয়ে সিহঁত তিনিওটাই খাবৰ বাবে বস্তু বনাই আছিল। ৰাগে তাকে চাই আছিল। সিহঁত তিনিওটাই বহি একেলগে খাই জুইকুৰা নুমাই কেম্পৰ ভিতৰত শুবলৈ বুলি গ'ল। সিহঁত তিনিওটাই কথা পাতি শুই গ'ল। এনেকৈ ৰাতিটো পাৰ হৈ আছিল। কিন্তু হঠাতে প্ৰায় ৰাতি 2মান বজাত কেম্পৰ বাহিৰত ভৰিৰ খোজৰ শব্দ শুনি তিনিওটা সাৰ পাই গ'ল। বাহিৰত বিকট হাঁহি। এইবোৰ শুনি তিনিওটা কেম্পৰ বাহিৰলৈ চাই দেখিলে সিহঁতৰ কেম্পৰ কাষতে বগা শাৰী পিন্ধা দীঘল নখৰ এজনী ভূতনী সিহঁতলৈ চাই হাঁহি ৰৈ আছে। ভূতজনীয়ে সিহঁতক খাবলৈ যেতিয়া আগবাঢ়ি আহিলে সিহঁত তিনিওটা কেম্পৰ ভিতৰলৈ গ'ল আৰু শুই থাকিলে। তিনিওটা ভয়ে শুই থাকিল আৰু ভূতজনীয়েও সিহঁতক খাবলৈ নাপাই দুখ মনেৰে গুচি গ'ল। আৰু ৰাতিপুৱাই সিহঁতে কেম্প সামৰি নিজৰ বয়-বস্তুবোৰ লৈ ঘৰলৈ গ'লগৈ। বন্ধু বান্ধৱীসকল, আজিলৈ ইমানেই। ধন্যবাদ।